আজি মই উপস্থিত আছোঁ পাঠশালাত আৰু পাঠশালাত এইবাৰ সোণালী জয়ন্তী হিচাপে উদযাপন কৰা হ'ব ৰাস মহোৎসৱ আৰু ৰাস মহোৎসৱৰ কিছু পৰিৱেশ মোৰ কেমেৰা পাৰ্চন সহযোগে দেখুৱাব সমগ্ৰ পৰিৱেশ আৰু ইতিমধ্যে এইবাৰ যি ৰাস মহোৎসৱ আজি কাইলৈৰ পৰা যি ৰাস মহোৎসৱ উদযাপন কৰা হ'ব পাঠশালাত আৰু এইবাৰ সোণালী বৰ্ষ হিচাপে উদযাপন কৰা হ'ব ৰাস মহোৎসৱ আৰু মোৰ কেমেৰা পাৰ্চন সহযোগে কিছু দৃশ্যাংশ দেখুৱাব ইয়াৰে ইতিমধ্যে এক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আৰু খন্তেক পিছতে শোভাযাত্ৰা উলিওৱা হ'ব ইয়াত আৰু মোৰ লগত এজন দৰ্শক আছে মই কিছু কথা জানিব প্ৰয়াস কৰিম কি ক'ব যেহেতু এইবাৰ শতবৰ্ষ হিচাপে এইবাৰ মানে সোণালী জয়ন্তী আমাৰ মানে পাঠশালা ৰাস মহোৎসৱত আৰু এই যিমান মহিলা আছে মানে পানী তুলিবলৈ আহিছে মানে পানী তুলিবলৈ যাব এতিয়া আৰু আমাৰ মানে এইবাৰ 17 দিনা ৰাস বহুত ভাল হ'ব এইবাৰ আজি প্ৰথম উদ্বোধনী হয় গতিকে মই তোমালোকৰ চেনেলত মই স্বাগতম জনালোঁ আৰু সকলো মই অসমবাসীকে মই জনালোঁ যে মানে আমাৰ ৰাস উৎসৱত পাঠশালালৈ আহিব বুলি আশা কৰিলোঁ আজি এইবাৰ যিহেতু সোণালী জয়ন্তীৰ বৰ্ষ আজি ৰাতিপুৱাৰ পৰা যিটো বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে পতাকা উত্তোলনেৰে গতিকে এতিয়া আছে জলাৰোহণ এনেকৈ 17 দিনীয়া কাৰ্যসূচীত সকলোৱে ভাগ ল'ব আৰু খুব সুন্দৰকৈ হ'ব বুলি আমি সকলোৱে আশা ৰাখিছোঁ 17 দিনীয়া কাৰ্যসূচী আছে হয় নিশ্চিতভাৱে ক'ব লাগিব যে এইবাৰ যি 18 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব পাঠশালা ৰাস মহোৎসৱ আৰু এইবাৰ যি সোণালী জয়ন্তী হিচাপে উদযাপন কৰা হৈছে পাঠশালা ৰাস মহোৎসৱ আৰু আজি এক শোভাযাত্ৰাৰ উলিওৱা হৈছে পাঠশালা ৰাসৰ শতবাৰ্ষিকী এই বছৰ গতিকে আমি সকলো ৰাইজে মিলি এই ৰাসখন সুন্দৰভাৱে উপভোগ কৰিবলৈ আগবাঢ়িছোঁ তাতে যাতে সকলো ৰাইজৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ আৰু ৰাসখন সুচাৰুৰূপে যাওক আমাৰ বহুত ভাল লাগিছে শতবাৰ্ষিকীখন পাই গতিকে আমি এতিয়া জলাহৰণ কৰিবলৈ আয়োজন কৰিছোঁ নমস্কাৰ এইবাৰ অলপ ব্যতিক্ৰমী ৰূপত পাঠশালা ৰাস মহোৎসৱখন উপস্থাপন কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে যেনে লেজাৰ শ্ব' এটা অসমৰ বিশ্বশিল্পী হাৰ্ট জুবিন গাৰ্গৰ ওপৰত এই লেজাৰ শ্ব'ত কিছু কথা দেখুওৱা হ'ব আৰু সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত ৰাসলীলাৰ ওপৰতো কিছু ইয়াত মানে কাৰিকৰী দিশ এটা দেখুওৱা হ'ব আৰু বিভিন্ন মৃন্ময় মূৰ্তি তাৰপিছত আপোনাৰ বাণিজ্য মেলা মিনা বজাৰ সকলোবিলাক লৈখিনি সুন্দৰভাৱে হ'ব আমি সমূহ ৰাইজক এই ভক্তিমূলক অনুষ্ঠানটিত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ সোণালী প্ৰথমতে মই আমাৰ ইলেক্ট্ৰনিক মিডিয়াক মই আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পাঠশালা ৰাস উদযাপন সমিতি 50 বছৰ অতিক্ৰম কৰিলে এই 50 বছৰ ভৰি দিয়াৰখনত আমি ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ ৰাস হ'ল ৰাসৰ স্থলী ইয়াত মানে গোপিনী নোহোৱা কৰি ৰাস হ'ব নোৱাৰে গতিকে আমি দেখা পাইছোঁ যে আজি এই ভগৱতী ক্ষেত্ৰত 50 সংখ্যক ৰাস উদযাপন সমিতিৰ চেগতে ইয়াত ৰাইজৰ সমাহাৰ ঘটিছে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সমাহাৰ ঘটিছে উদুলি মুদুলি বদুলিৰ এটা সৃষ্টি হৈছে আমি এই জগতে ভক্তপ্ৰাণ ৰাইজকো আমি আন্তৰিক অভিনন্দন জনাইছোঁ সমাগত দিনত আমাৰ যি বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচী আছে এই কাৰ্যসূচীটো আজি যেনেকুৱা ধৰণে আমি ৰাইজৰ সঁহাৰি পাইছোঁ ঠিক অনাগত দিনতো আমি তেনেকুৱা সঁহাৰি পাম বুলি আমি আশাবাদী